এয়া গাইজ মোৰ নতুন ব্লগত আপোনালোকৰ সুস্বাগতম। এইটো ভিডিঅ'ত আমি দেখাম কি আমি বাহঁতপে যাই আছোঁ এতিয়া। প্ৰথম পাৰ্ট 1ত আমি কল চুচনি ধুব গৈছিলোঁ। এতিয়া যদি পাৰ্ট 1 খান চোৱা নাই তেনেহ'লে চাই যাওক, আমি লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আমি এতিয়া যাওঁ। तो चलिए शुरू करते हैं। এতিয়া আমি গাইজ কি কয় বাহঁতপে যাওঁ। ও কি হ'ল বস্তি যে আছো হেৰি আমাক কোনোবাই হাপা চাপা বুলি ভাবি কিনে খুব মান নেটলি ৰক্ষা গাইছ। এয়া আমাৰ ফ্লিপকাৰ্ট ফৰেষ্ট মিছ' ফৰেষ্ট খান আপুনি সেই প্ৰথম ব্লগত দেখিছিল। এবাৰ আমাৰ ফ্লিপকাৰ্ট অত এইটো মিছ' গলতি সে মিছতে হৈ গয়া। দিছ ইজ মিছ' ফৰেষ্ট, আৱাৰ মিছ' ফৰেষ্ট। আগতে এমেজন জংগল আছিল, আজিকালি ঘোঁৰাথাল জংগল হৈ গৈছে গাইছ। ইহঁতে ক'ত বাগেছি এতিয়া আমি বিচাৰিব লাগিব। এয়া গাইজ দেখিছেনে এইটো এনাকন্দা ক'ত এনাকন্দা মই বাবা ৰে ও হাতী ও মাই হাতী আহিছি ও হাতী ও ভূমিকম্প। এয়া বাঘ হাতী আছে আমাৰ নতুন মানুহ, নতুন কৰ্মচাৰী, নতুন লেজেণ্ড। হেল্ল' किरिश का सुनने का गाना হাই বুলি কৈ দিয়ক। হাই হাই, আমি এতিয়া বাঁহ কাটি আছোঁ বৰ্তমান। এয়া চাব পাৰে আপোনালোকে, এয়া বাঁহ নাই, বাঁহৰ আগ কাটিব লগা হৈছে। উপায় নাই, এতিয়া গাড়ী দেখা হে হাম নাই, এনেকুৱা হৈছে। কেনে লাগিছে আপোনাৰ বাঁহ চাহ কাটি কিনে? বাঁহ কাটি ভাল লাগিছে, কিন্তু অলপ দাখন কেঁচেৰা আছে। এয়া হ'ল আমাৰ নৱনিযুক্ত কৰ্মচাৰী, যাৰ নাম হ'ল নৱজিৎ কলিতা। কটিলা কাম নাই, একদম বেয়া দা। পাছত পাছ দিব লাগিব। একবাৰ দিয়া মিমটো দে, একবাৰ মিমটো নে ভালকে ভালকে এই মাতটো শুনছি। চাৰি পেক লাগি খুলি দিয়া না, ভাল খুলি ল না, চাৰি পেক খুলি দিবে লাগব। 4 3 2 1 মই নাজনো না, ও নাটা মাছ জানো না আনপাৰ না, মই এইগলা নাজনো। কি নাটা মাছ জানো না 4 3 2 1 ও তো সাবস্ক্রাইব কৰি দিয়া, কুণ্ডলি আছে না তোমাৰ আৰু কৰাই আছে। আমাৰ এই চেনেলটো সাবস্ক্রাইব কৰি দেৱাৰ মোবাইলেদি। ও দে দে এইটো সেভ গাইছ, আপোনালোকে যোৱা ভিডিঅ'টোত চাব। ভূমিকম্প নাম, নতুন নাম ভূমিকম্প ভূমিকম্প। এইটো আমাৰ নতুন ভূমিকম্প এইটো। এই বাস দুইটা হ'ল, হৈ যায়। এই দুইটা ৰেডি হ'ল, দুইটা ৰেডি হ'ল, এই দুইটা আছে। আহা ওয়াল তো না কেমবা কেসরা ভাগলে রে ওয়াল খেলে দিবে মন যায় না দিলে দি কাটাই যায় না আমার খান চিংসি না। হ্যাঁ চিংসি আমার এখন দিবেল আগে জায়গা টানাসবো দিলে বাদ দে। পাগল কাজে ঠেক কাটা যায় নেকি? বলো কাসিটা মোবাইল ইউ আর ননসেন্স মানে কি জানা মোবাইল লাগাইস জিঙ্গালালা হু হু জিঙ্গালালা হু এ না এই যে মোবাইলটো লৈ গেল মৌৰে এটা শাস্তি দিব লাগছিল নহয়। এক আইপিসি ধাৰা 360 লৈ গলি হল ওপৰত দেচোন দে এই একটা বাদালটো ফেৰাও নেকি আইপিসি না এনডিএস ধাৰা, এনডিএস বুলি কয়, এনডিএস ধাৰা। এই সিদ্ধাৰ্থ আমাৰ এয়া সরকার মন্ত্রণ নিচে ফাঁসি ললে কোট পইছে কোট কি বুলি কয় ক'ত কোট কয় কোৰ এই গেল পল্লা মাতা এই গেলি এই ওলাব পৰা বুলি কয় তো ক'ত তো গাইছ আপোনালোকক মদ যোনে যোনে বনাব নাজানে তাক মই ট্ৰিক দি থাকিম। সেইবাবে ভিডিঅ'বিলাক চাই থাকিব লাহে লাহে। কেইদিন আগত ভাং আপোনালোকে যেতিয়া মদ বনাব আপোনালোকে এনে এনে বাহ চাব, বাহ নহ'লে হ'ব কল হেৰি কাটি ল'ব, কি বুলি কয় এনেকুৱা এনেকুৱা বিজালি বাহ বিজালি বাহ হ'ব লাগিব লাগিব বিজল বুলি কওঁ। এনেকুৱা কাটি এনেকুৱা ভাজি কাটি হ'ব লাগিব, এনেকুৱা কাটি বৰশী আৰু বৰশী টাইপ হ'ব লাগিব, দীঘল হ'ব লাগিব মালটো। শাস্তিটো দেচোন, শাস্তি গোটা কেইডাল বাহ ভাঙি আনিবা দিয়া। এই গোটা কেইডাল বাহ ল তুমি। আৰু শাস্তিৰ নামত মই আকৌ বেলেগ দিয়া নাই, তুমি ইয়াতে হেৰি গনা মাছি গনা কিমান আছে মৌৰুক নে এই মাছি গনা আৰু মোক শাস্তি তুমি আকৌ কৰা নাই নহয় এতিয়াক লাগি। কি আমি ঐ বহিছে হাগা লাগি কি এই হাগছি এটা হাগছি তোমাৰ বস্তিত
মারবে মোক মারবে য য তিনটা ললে দেখোন এই তিনটা আছিল দেখোন ও বু কি করছ আছো কি আছো আছো আই উঠলে আর হব হা ঘুমোতে কি করবে বলে আমি এখন হেৰি কি বাদ দিয়ে এগুলা ভিডিও বললে আমি টেন ফিট প্লাটের ফরেস্ট নাম কেলে যায় টেন ফিট প্লাটের ফরেস্ট নাম কেলে যায় কি 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 ই বুবা হয় গাইছ এইবিলাক ক'বা নালগে মই কৈ আছোঁ তো গাইস আমি এতিয়া ফ্লিপকাৰ্ট ফৰেষ্টত লাগি যাই আছোঁ গম পাইছে তো গাইস আইবা চলো সোনকালে দাউদতে হাই ই ইয়া স্টাইল মারন তুই যাব গোটা জীবন তো বললাম কি তুমি বিরাট কোহলি নেকি হা বিরাট কোহলি নাকি তুমি গৌতম গম্ভীর লো তুই মোবাইল লো ওরা করছে ই ও সরি चलिए ये है मिसो 2.0 चलो ओ दा আমি খুলা গলান ভাগ আই এম গৌতম গম্ভীর না বা হইছি এটা পাছু বা আগে লি পাছু এই তুলো মোবাইল তুলো তুমি ফ্লপ করা কি বাবা আনছে নি আছে দেখোন হ্যালো গাইস চাব পাৰে আমি মিছনটো লাই গৈছো মিছনটো হইছি এতিয়া ভেলা গাংকাই আমি এটা তৈয়াৰ কৰিব পাৰো পাৰি বলে তাকে হ্যাঁ দিছি এতিয়া গাঁও নহয় ইয়াতে তুমি গাঁও তো গাইস চাব পাৰে আমি ভেলা বা বিচাৰি কিনে মানুহ ঘৰত পাই গলো এ চাব পাৰে আমাৰ আইতাটো নাই এতিয়া এ চাব পাৰে আমাৰ বিৰাট কোহলি আছে লগত ভিতৰত সুজা দেখা দিয়া তাতে আছে অ আইতা বেকি মেনা করতে আজি রুতে আছে এ চাব পাৰে আইতাজনী কিরিস কা শুনে কা গানা আছে আমাৰ ইয়াতে আপোনালোকৰ পথাৰৰ ফালে হেৰি আছিল বস্তি দি আগেলি আছিল নালাত মানে ফেল দেই আগেলি লাগছিল হে কোন নালাত হে কোন নালাত খালটোত দিছে খালটোত আগলি খালটোত দিছে এ পিছফালে তো নাৰ বস্তি বস্তি যে খালটো যে তো খাল না তো খাল নাই তো অ বস কি দেখুন ও কারি অ মানে আগেলি হে বয়া আগেলি নেকি এয়া কোন হয় নিকে লাগে নিবে পাৰিম আৰু ওকে দিয়ক ঠিক আছে দিয়ক একবাৰ টাটা দিয়ক একবাৰ তাই এয়া চাব পাৰে আইতাজনী বহুত কাম কৰিছে মেখেলা চাফা কৰিছে বা ঘৰ চৰ ধুনীয়াকৈ এতিয়া দিয়ক আৰু আমি পিছত কৈছোঁ আপোনালোকক এয়া চাব পাৰে মোৰ লগত মোৰ গেংটো আছে এইগিলা এই একবাৰ হাই বুলি কৈ দি হাই এয়া মোৰ গেঙৰ মানুহ এইগিলাক এইটো এটা চাব পাৰে জোন চৌধুৰী পাগলা বান্দৰ অঁ পাগলা বান্দৰ বোলে কিবা আমি নাজানো পাগলা বান্দৰ কেনেকুৱা তথাপিও এয়া চাব পাৰে গাছত বাংনা লাগিছে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ এই দীঘল দীঘল বাংনা লাগিলে ক'ব কণ্টেক্ট কৰিব আৰু আপোনালোকক দেখাম আৰু বহুত বস্তু দেখাম বস্তিৰ খাওক এনে মানে ঘাঁহ জ্বলিছে এনেকুৱা সুন্দৰ ঘাঁহ আপোনালোকে চাব পাৰিব আমাৰ বস্তিত আহিলে এই দেখিব পাৰে এডাল গাঞ্জাৰ গাছ নেকি হা নহয় আমাৰ হৰি আছে আৰু বহুত ধৰণৰ আছে এইবোৰ কি বস্তু হৈছে মই নাজানো নাই চেঙা বুলি জানো কি চেঙা আপোনালোকে কমেণ্টত জনাব কচ কবল বল হ'ব এইটো এ চাব পাৰে বল এই বল এইটো বল নহয় বল খেলিব পৰা যাব হাতীৰ গুটি এয়া চাব পাৰে এইটো গুটি ভাঙিছে কাৰোবাৰ কাৰ ক'ব নোৱাৰো হাতীৰ কণী বোলে বাৰু এইগিলা ফালতু টাইম নাই আমাৰ কাম আছে মিছন আছে বলক আমি আপোনালোকক ডুবাই মুম্বাইত যে ভিডিঅ' বনাব নোৱাৰোঁ তথাপিও আমি বস্তিটো দেখাব ট্ৰাই কৰিম ভাল কৰে এইবোৰ চাওক কাৰোবাক লাগলি ক'ব ভৰাই দিম মানে খুৱাই দিম এ চাওক আমাৰ কিবা কৰি আছে ৰাস অভিলেখ উপমান্যু দা মিছৰ গায়ক এইবোৰ চাব পাৰে গঞ্চন ধুনীয়া ধুনীয়া গঞ্চনা আছে আমি অনলাইন চেল কৰিম এইগিলা ভাবি আছোঁ গঞ্চনা আগেলি কাৰোবাক অনলাইনত লাগিলে ক'ব আমি ডাইৰেক্ট হোম ডেলিভাৰী কৰি দিম বাৰু
হ'ব Guys, হ'ব এতিয়া এতিয়া আৰম্ভ। এতিয়া চাই লওঁ কি বস্তুটো চাব আহিছ তই চাবা আহিছো চাবাচোন তেতিয়া তাৰ ভাই সেইফালে হ'ব সেইফালে ইলে তুমি যে মাৰলে তো কেছ পৰি যায় এতিয়া এখন কি হ'ব हम 24 साल तक साइकिल नहीं खरीद पाए थे এটো সেই যায় কি তাতে গাছ কাটবে নেকি তুমি গাছ কাটবে গেছে নেকি গাছ কাটবে নেকি গাছ নাকটো গাছ কাটি দুখ পাব না বাহ কাটিম এই তাল দেখা নাই তাল তাল কি বঢ়িয়া কি নহয় 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 50 লাখ টকা মই এইমাত্ৰ কেনেকৈ দিম দুই দি আছো এই মনে মনে থাকে 50 লাখ টকা দিম এটা শুট করবা ডাইরেক্ট মাথা মোৰ গৰম হৈ গৈছে তে ক'ত গাইজ এগুলা এনে মোৰো এক্টিং কৰি আছে 50 লাখ ইয়াৰ औकात নাই ইয়াৰ अब आए ना लाइन पे तेरा औकात नहीं है এক মে উলে দি খেলা পা উলে দিয়া कैसे कैसे लोग रहते हैं यार यहाँ पर झुक के रहना पड़ेगा मेरे आगे झुक के रहना पड़ेगा তো সত্যি আই হেল্ল' হেল্ল' ইয়াৰ শুন মই ইয়াতে আছো এফালে আছো তুমি ক'ত মাপে হেল্ল' এ আছো নে তাতে আছো বোলে ওই জিয়া ফুল কথা ভাবতি আছেন নে পাকিস্তানি এইটো টাইম বমটো দি যাওঁতে लेन माइन लगा दिया था টাইম বম এইখিনি বস্তু পাৰ কৰি দিবলৈ ভাল টাইম বম চাবা নেকি আজি চাম দে সকলো আছে এগুলা বমে নেকি টাইম বম ও তো চাৰ্জত থকা টাইম বম চাৰ্জাৰ ও চাৰ্জ দিব লাগে মানে কি জানা এগলা হা কিবা কৈছ এই কালি মই সয়াবিনত বাহৰ খাচি ভৰাই দি কিনে মাংস খুৱাম তো নাক এতিয়া কাম কৰা কাম খানে কালি দিনা হেৰি উৰুকাত দিনা নেকি উৰুকাত দিনে খুৱাম সয়াবিন চিকেন সয়াবিন খুৱাম চিকেন সয়াবিন চিকেন চিলি সয়াবিন ঠিক আছে বাৰু মই এতিয়া টাইম বমটো ফিট কৰি দিয়ক আপোনালোকে এইখিনি বস্তু বাদে সেই কৰিব লাগিব বেৰা পাৰ কৰি দিব লাগিব পাকিস্তান বৰ্ডাৰ পাৰ কৰি দিব লাগিব এইগিলা বস্তু বৰ্ডাৰটো হৈছে মানে এইটো বৰ্ডাৰ সেইফালে দিব লাগিব মানে সেইফালে দিলে আমি নিব পাৰিম মই বোমা হেৰি কৰিম বোমা হেৰি কৰিম এয়া গাইজ আমাৰ বোমা চাওক বোমা এগুলা সব বোমা চাব পাৰে আইফোন 17 তোৰ বেছি হৈছে औकात নৰো বাহিৰত কথা কৈ থাকা বাদ ডাউন আছে সাই ভাত দাও নছি পাৱাৰ বেংক বুলি কয় নেকি এগুলা লগা হা কি গলে পাৱাৰ কি বেংক হা বেংক আছে ৰুমিয়াত আছে গুৱাহাটীত আছে চবতে এগুলা বেংক ন এই এক্টিভেট এনেকে দিলে এক্টিভেট ডিসএক্টিভেট লগাইছো এ বম ফাট পু বাসা বেছি নহতে নহতে এক্টিভেট আছে এক্টিভেট হৈ গৈছে সৰু চলি বুলি কয় এগুলা আছে বন্ধ কৰা এগুলা নেটে কবা স্ট্রাইক হৈ যাব বন্ধ কৰা এতিয়া আমি বমটো ফিট কৰি দে গাইছ আমি বমটো ফিট কৰি দিলো ইয়াতে আজি ৰাতি ভাত পুৰা মানে 12টা বাজা বেছি বন্ধ কৰ এগুলা নেট মই পৰস ভৰুৱা এই নেট কিলে আনা যায় নেকি নাই মই কোন জানা নাই কোনে তই মই পৰস ভৰুৱাৰ মানুহ হা পৰস ভৰুৱাৰ মানুহ কোনে পৰেশ বৰুৱা চিন নাপায় ও মাই ঐ এগুলা খাতাৰনাক মানুহ দেই ডেঞ্জাৰাছ মানুহ বুলি কয় এগুলা ইমান নালকেই দেখো পাগলা চিম তুমি নেট থৈ দেখো বস্তুগিলা খাব ও মাই ঐ এগুলা চাব পাৰে কেনেকে পিন্ধাই দিছে তুমি দেখো নেট খোৱা বস্তুগিলা ভালকে কি হা তুমি বস্তুগিলা কেনে নেট খোৱা ভালকে এ চাব পাৰে গাইছ ইমান চাব পাৰে ইমান আগেলি হৈ গৈছে ইমান নাগান কিয় লৈছ তেতিয়াহ'লে চাই লওঁ জল চৰা কৰি দিম আৰু 10 ফুট লাগবই 10 ফুট মান কৰি দিম আৰু এগুলা বুলা দেৰি হৈছে বুলা উলিয়াই দিছো বুলা চলো এ চালাং মাৰি যাব এইবাৰ এই চালাং মাৰি যাব লাগব রাম রাম ভাইও সিস্টেম ফাট দেंगे আম্বানি হবি আম্বানি ভাবছি মোল্লাক আমাৰ আম্বানি মোল্লাক ওয়েট নিয়া নাছি না ওয়েট আম্বানি জিতনে পয়সাটো নিলে অ নিদিলে কা কিমান নিছিল কিরে বেশি নাই 50 নে 60 লাখ টাকা তো ধাৰত নিলে এই সকলো কি দিবি খবৰ আগত কি কৈছি কি চাও দেচোন বলে এতিয়া শুনচোন আরে কত দিনে কি জানা আমি একচুয়ালি ফোন মারলাক নহয় মোক ইয়ে ভাই মানে এই খেলাত যাবাই লাগব মানে মই অ কৈছি কি থৈ নাহিলে বলে হারবো বলে এতিয়া কি কৰ যাও নে না যাও তাকে ভাবি আছো আৰু ৰনাল্ডো যাওঁৱে বহুত নেকি? দিন ফোন কৰা নেকি না সি কৰে সি ভাল আম্বানি ভাল আছে না সি মানে এতিয়া মোক কৈছি ৰিচাৰ্জ ল'ব বুলি কৈছি বুঢ়ো হৈছি না মেইন কথা অ
মানে আকা লাগে খেলছিল নে মোৰ লগত এতিয়া আমি এতিয়া ৰিচাৰে লৈছোঁ সিটো বহুত খেলাকে দেচোন তথাপি বয়া হৈছে হিচাপত আম্বানীয়ে যি 20টা তলৰ পৰা চাদা চুৰ কৰি লৈ গৈছিল সেইটো কি হ'ল বাৰু দিলাক নে নাই চাদাটো আৰু এইটো ফোন আপু নাই ভাবিব পাৰ এইটো কিমান দামী ফোন জানা না এলন মাস্কৰ নতুন এলন মাস্কৰ নহয় মাইক্ৰ'ছফ্টৰ নেকি মাইক্ৰ'ছফ্টৰ হয় না এইটো ক্ৰিষ্টিয়ানো মেছি ঐ আমাৰ হেলমেটটো লগ গাই ফ্লাইটত কোনে ফোন কৰছি ৰঙিয়াত ৰখি আছে মোৰ দেৰি কোনে ফোন কৰছি হেৰি এয়াৰপ্লেনৰ পাই হেই বেয়া ভিডিঅ'ত দেখা পাই আছে বেয়া গালি দিব দিয়া দেখা পাওঁ মোৰ দেৰি এয়াৰপ্লেনখনে ৰখি আছে ফোন মাৰছি হয় নেকি এই পামচাৰ হৈছিল মানে এতিয়া পামচাৰটো ঠিক হ'ল এতিয়া কোনে ফোন কৰছি এই হেৰি এই মোৰ লগৰ আছে এটা চলি নকওঁ এইটো বোমাটো এটা বোমা দিছোঁ তাতে এটা ৰাখছোঁ ক'ত লগাব বোমাটো এইটো মই চাওঁ ক'ত প্ৰব্লেম হয় দি দিন ডাইৰেক্ট গৈ ল'ম মই যাম নহয় পাকিস্তানৰ ওপৰত দি দৌল খেল থৈ যাম এতিয়া যাওঁতে খেল দিম যা হ'ব যা আৰু লৈ আহিবি 10টা ঐ মই কনফিডেন্স খাই জন্ম হৈছিলোঁ সৰুতেই হয় নেকি আমাৰ কি ভিডিঅ'ৰ কি আমাৰ কি কিবা এডিটিং না না কি কৈছিলে কচোন না এতিয়া ঐ ভাইটি শুন আমাৰ ভিডিঅ'টো ভাল হ'ব গেলি থাম্বনেইলখন ডেঞ্জাৰ বনবা একদম যাতে মানুহ চাই থাকে একদম থাম্বনেইলখন এনে ক'ব লাগিব ডাম্বেল নেকি যাতে কি ডাম্বেল হয় থাম্বনেইল মাতাকাৰে মাতাকাৰে বেইল থাম্বনেইল গম পাইছ যে যাওঁ গাইছ দেৰি মানে যাওঁ দাহান দে এতিয়া মানে মোৰ এটা কথা আছে যাবাক গেলি ভাড়াটো নাই আছে নেকি চাইকেলখন লৈ যাওঁ নেকি ৰঙিয়াক লাগি এটা দি আমাৰ মানুহ দি দিব আপোনাক টেনশ্যন নাই দি দিব দি দিব এতিয়া মানে মই পইচা খুচৰিয়া নানিলে মানে এই মোৰো দিগদাৰ নাই টকা এটা আছে দি দিয়কচোন মানে দি দিম মই এই মাত্ৰ 50 লাখ দিছোঁ না দিয়কচোন মই যাওঁ দিয়ক খোজকাঢ়ি যাক দিয়ক খোজকাঢ়ি যাম দে উপায় নাই আৰু পইচা দে ই ৰিক্সাত যাবা এটা ভাড়া নাই হা? গাইছ 11টাত যাওঁ গাইছ খোজকাঢ়ি যাব লাগিব আৰু উপায় নাই ও স্পটিং টু দিনা যা কে ওই স্পটিংটো নহয় নেকি নিজৰ তুমি কথা কিন্তু দিয়ক লওক যাওঁ ই আম্বানি পইচা দে স্পটিং পিন ব্যবহার না গাইছ ক্যামেরাম্যানের পরে ধারেলে সিল স্পটিং টু ও ডুবাক গেলি যে মই খালি গৈ যাব লাগিব জ বডি হৈছিটো দেখাবা বডিটো স্পটিং এটা পিন তার পয়সা না গাইছ ক্যামেরাম্যানের পরে ধারেলে সি ইতানি ঘরত যা ইতান তাকো ডুবাই চা আর রঙিয়াক লাগি যাব এই তুই না কইছ নইলে বলতি দেখাব লাগব না মত গাইছ এবিলাক জায়গা দেখছ না এনেই পড়ি আছে নেকি একলাক জায়গাত কি করিম আমি মত ফুকে বনাই দাও এনে কক গেল কত দামর লাগেছি মই নাজনো নতুন মিন নতুন কি মিন কাই হিনানে জান কৰিছিল আইয়া আজি এইটো কি আজি তো কিয় মল এইটো কি নতুন নতুন মিন এ হচি যাও নতুন মিন বলে আজি এটা ই কিবা এটা এক্টিং কৰিছে নতুন মিন ন মিম হবু মিন বুজিতো পাইছা না হিতুয়া কথা ভূমিকম্প আছে ভূমিকম্প আছে কেমন হ্যাঁ আৰু মিমটো একবাৰ কথাটো নাই ই আগতে মিমটো শুনাচোন ৰবাচোন ফালতু কিয় কৰিছ কৰা আনো এন্দা কক গেলা তুমি কি মই সবাই তো কথা শুন কথা